Good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। ৰাস্তাৰ দুয়োকাষে সেউজীয়া ধাননি পথাৰ আৰু সৌফালে সুউচ্চ পাহাৰ। ইয়াৰ পৰা যথেষ্ট দূৰত আছে। ঠাইখিনিলৈ আহিলে সঁচাই মন প্ৰাণ ভৰি যায়। খুব ধুনীয়া এটা মিহি মিহিকৈ বলি থকা বতাহে কিছু পৰিমাণে হ'লেও প্ৰশস্তি আনি দিয়ে ক্লান্ত ভাগৰুৱা শৰীৰটোলৈ। এইফালে চাইকেল চলাই চলাই ঘামত তিতিবুৰি অৱস্থা নাই। ভাবিলোঁ মই উপভোগ কৰা এই সুন্দৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশখিনি আপোনালোককো অলপ দেখুৱাওঁ। আপোনালোকে বা কেনে পায় নাজানো। যদি ভাল লাগে কমেণ্ট এটা কৰি জনাব। আৰু এই যে দেখিছে বগা বগা বস্তাবোৰ কি কাৰণে দি থৈ দিছে বাৰু? আপোনালোকে অনুমান কৰিব পাৰিছেনে? ধাননিডৰাৰ লগতে সেইফালে ফৰেষ্টৰ ৰিজাৰ্ভ একদম সৌ পাহাৰটোলৈকে ৰিজাৰ্ভ। আৰু সেইফালৰ পৰাই বন্যহস্তি নামি আহে। যাতে বন্যহস্তি নামি আহিলে সেই তাঁৰত বান্ধি থৈ দিয়া বস্তাসমূহ বা তাঁৰত লাগি যাতে বন্যহস্তিয়ে ৰৈ যায় বা ইয়াত থকা সকলো যাতে গম পায় ইয়াত ধান ৰখিব আহে। টঙি ঘৰ আছে, মই আপোনালোকক দেখাই আছোঁ টঙি ঘৰ। এইখিনিৰ পৰা আকৌ ৰাস্তাটো পকা, সেইকাৰণে এইফালে আহে ভাল লাগে। অলপ বেয়া আছিলে। ধান ৰখিবলৈ মানুহে ব্যৱহাৰ কৰা ইয়াত টঙি ঘৰ। টঙি ঘৰ এতিয়া মানুহ নাই আৰু এইডাল জখলা দিয়ে উঠি যায় টঙি ঘৰত। আৰু এইফালে থকা ধাননি ডৰা যাতে বচাব পাৰে বন্যহস্তিৰ পৰা। ৰাতি মানুহে আহি এনেকৈ টঙি ঘৰত থাকে। এইখন টঙিত ইয়াতে উঠি মানুহ থাকে। এইখন মোৰ চাইকেল। মন গ'লে কেতিয়াবা চাইকেলিং কৰোঁ এইখনৰে। বেছি দূৰ নহয়, 2 কিলোমিটাৰ 3 কিলোমিটাৰ এনেকুৱা কৰোঁ আৰু সদায় নহয় তাকো। এইখন এখন টঙি ঘৰ দেখিছে তো। এই টঙিবোৰতে থাকি নিজৰ শৰীৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা খেতিডৰা যাতে বন্যহস্তিৰ পৰা বচাব পাৰে, এনেকৈ প্ৰতিটো নিশা উজাগৰে কটাই বন্যহস্তিৰ পৰা নিজৰ কষ্ট আৰু পৰিশ্ৰম কৰা ধানখিনি বচাবলৈ।